ভাৰতবৰ্ষত বৰ্তমান ভাৰত চৰকাৰে কেইবাটাও স্কিম HIV আক্ৰান্ত ব্যক্তিসকলৰ কাৰণে প্ৰদান কৰিছে আৰু তাৰোপৰি তাৰ চবতকৈ প্ৰমুখ আছে যে এজন HIV ব্যক্তি যেতিয়া আপোনাৰ ঔষধ প্ৰত্যেক মাহে আনিবলৈ যাব কাৰণ আমাৰ এইটো আছে যে গোটেই প্ৰত্যেক মাহতে যাবই লাগিব এবাৰ ঔষধ আনিবৰ কাৰণে তাৰ কাৰণে যোনটো অহা যোৱা যোনটো খৰচ আছে সেইটো ভাৰতবৰ্ষৰ পৰা এটা নিৰ্দেশন আছে যে প্ৰত্যেকখন ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰিব লাগিব আৰু সেই হিচাপে আমাৰ অসমতো 2008 চনৰ পৰা ঔষধ আনিব যোৱাৰ কাৰণে অহা যোৱা যোনটো খৰচ আছে তাৰ লগতে ART আৰম্ভ কৰাৰ আগতে যেতিয়া ইনভেষ্টিগেশ্যন খৰচ হয় মানে আপোনাৰ পৰীক্ষা কৰাৰ কাৰণে যিটো খৰচ হয় আৰু কিবা যদি আনুষংগিকভাৱে মেডিচিন দৰকাৰ হয় সেইখিনি খৰচ গোটেইখিনি সম্পূৰ্ণ অসম চৰকাৰে বৰ্তমান বহন কৰি আছে মানে আপোনাৰ ট্ৰান্সপৰ্টেশ্যন ইনভেষ্টিগেশ্যন এণ্ড মেডিচিন ৰিইম্বাৰ্চমেণ্ট কষ্ট ইজ টেকেন কেয়াৰ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম এইটো এটা আমাৰ স্পেচিয়েল এক্সক্লুচিভ স্কিম তাৰ উপৰি আছে যে আমাৰ অসমত এটা স্পেচিয়েল কেয়াৰ হোম আছে সেইটো হ'ল আপোনাৰ কস্তুৰী চাইল্ড কেয়াৰ হোম য'ত আপোনাৰ HIV আক্ৰান্ত যিসকল মানে অনাথ ল'ৰা ছোৱালী থাকে তেখেতক ৰখাৰ কাৰণে আৰু গোটেইখিনি ব্যৱস্থা আছে অসম চৰকাৰৰ ফালৰ পৰা যেতিয়া এইটো আৰম্ভ কৰা গৈছিলে তেতিয়া আছিলে আপোনাৰ 2012 চনত আৰম্ভ কৰা গৈছিলে তেতিয়া 50 লাখ টকাৰ অনুদান আছিলে আৰু সেই হিচাপে চলি আছে বৰ্তমান আমাৰ শিশু গৃহত 37টা ল'ৰা ছোৱালী আছে আৰু তেখেতে ভালে কুশলে ভালকৈ জীয়াই আছে কাৰণ তেখেতসকলক স্পেচিয়েল কেয়াৰ লোৱা যায় যিহেতু কি তেখেত HIV আক্ৰান্ত তেখেতে মেডিচিন সদায় খাব লাগিব আৰু আমাৰ যিকেইগৰাকী মা আছে তেখেতসকলে ভালকৈ স্বাস্থ্য কৰে তাৰোপৰি আছে যে আপোনাৰ 2012 চনতে আৰু এটা স্কিম আৰম্ভ হৈছিলে সেইটো হ'ল আপোনাৰ যিসকল মহিলা নিজৰ স্বামীক হেৰাই HIVত হেৰাই মানে স্বামী তেখেতে ঢুকাইছে আৰু তেখেতৰ HIV আক্ৰান্ত আছিলে সেইসকল মহিলাগৰাকী হয়তো HIV ইনফেক্টেড হ'ব পাৰে বা ইনফেক্টেড নহ'বও পাৰে কিন্তু তেখেতক আমাৰ ফালৰ পৰা 1 লাখ টকাৰ এককালীন সাহায্য এটা প্ৰদান কৰা যায় আৰু এইটো 2012 চনৰ পৰা চলি আছে এতিয়ালৈকে আমাৰ 685 জন গৰাকীক দিয়া গ'ল আৰু ইটছ এ কণ্টিনিউছ প্ৰচেছ বাট এগেইন আমি আশা নকৰোঁ যেন আৰু মানুহ মৰক বুলি বাট য়েছ যদি কোনোবা এনেকুৱা বিধৱা আমাৰ মাজত আহে যোনে তেখেতে এপ্লাই কৰে তেখেতে 1 লাখ টকাৰ এককালীন সাহায্য পাব আৰু 4 নম্বৰটো আছে আপোনাৰ 2023 চনত এইটো চৰকাৰৰ ফালৰ পৰা দিয়া গৈছিলে 22 চনতে এইটো হ'ল 1 লাখ টকাৰ এককালীন সাহায্য শিশুলৈ যিসকল শিশু অনাথ আৰু তেখেতৰ মাক দেউতাক নাই কিন্তু তেখেতে হয়তো ককা দেউতা বা আপোনাৰ খুৰা মামা কাৰোবাৰ লগত হয়তো বসবাস কৰি আছে বা সকলো শিশু কিন্তু অনাথ তেখেতৰ কাৰণে 1 লাখ টকাৰ এককালীন সাহায্য এটা দিয়া গৈছে কিন্তু আমি কেছ নিদিওঁ এইটো তেখেতৰ নামত ফিক্স কৰি দিয়া যায় বেংকত আৰু যেতিয়া তেখেতে 18 বছৰ পাৰ হৈ যাব তেখেতে সেই পইচাটো ইণ্টাৰেষ্ট সহ পাব চ' ডেট তেখেতে উচ্চ শিক্ষাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব বা যি কিবা এটা কৰিব পাৰিব চ' এই 4টা আমাৰ হ'ল এক্সক্লুচিভ স্কিম বাই দ্য গভৰ্ণমেণ্ট অফ আছাম